আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছে কাউন্সিল কনফাৰেন্সত কিন্তু তেওঁলোকৰ আহা নাই যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে এৰেষ্ট নহয় গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে লৈ গৈছে গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মূল ঘৰলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে মইতো আজি এপিল কৰিছোঁ যে স্থায়ী শান্তি হওক আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম গাঁৱৰ মানুহবিলাকৰ গাঁৱৰ পৰিয়ালবিলাক প্ৰায় 200-300জনমান পৰিয়ালবিলাক আহিছে আহি বাধাও দিছে কিন্তু তেওঁলোকৰ তাৰ পাথৰ লৈ আনিছে তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে তাৰপিছত ঘৰটো জ্বলাই দিছে এটা ঘৰটো আছে নেকি দুটা ঘৰটো জ্বলাইছে যিবিলাকৰ ড্ৰাইভাৰ চিকিউৰিটিবিলাক থকাৰ ঘৰটো জ্বলাই আপুনি আজি কোকাৰ পৰা আহি আছোঁ যে আজি 4 বাজি আলোচনা কৰা কথা কাৰণে মই আজি আহি আছোঁ ইয়াত 4 বাজি আগতে মই পাইছোঁ কিন্তু ইয়াত ঘটনাতে ৰাস্তাতে মই শুনিছোঁ